কবিতাৰ শিৰোনাম আপোনাক ভাল পাওঁ। কবি জিতু এম তালুকদাৰ। কিঞ্চিত সেন্দুৰে মোৰ কৰি তুলিব নেকি আপোনাক, নে আন কাৰোবাৰ? সপি দিলে নেকি গোপনে যৌৱনৰ সফুৰা? অনামিকা আঙুলিৰে বুলাই দিয়াৰ অফুৰন্ত হেঁপাহ। আপোনাৰ শিৰত সম্পৰ্কৰ প্ৰীতিভৰা ৰাঙলী সুৰুজৰ জিলিকি উঠা এক চিৰস্থায়ী চিহ্ন। দুবাহুৰ উমলৈ বিলীন হ'ব বিচাৰো আজীৱন। অনুমতি বিচাৰিছো আপোনাৰ, কাতৰ অনুৰোধ কৰিছো। ভাল পালো বাবেই আজি অধিকাৰ বিচাৰিছো। নেজানো আপোনাৰ মতামত, প্ৰশ্ন কৰিছো মই নিজৰ মাজতে, নিজেই নিজক আকৌ সুধিছো। ভালপোৱা, মৰম এইবোৰ কি আছিল? অভিনয় নেকি? আপুনি এদিন মোৰ জীৱনলৈ আহিছিল, ধুমুহাৰ দৰে সকলো তছ নছ কৰিছিল। আপোন হৈ পৰিছিল, স্থান পাইছিল হিয়াৰ মাজত। অন্ধকাৰ জীৱনত পোহৰৰ ৰেঙনি জিলিকি উঠিছিল দেহত। ধুনীয়া, আপুনি সঁচাই ধুনীয়া। আপোনাক মই কিহেৰে এৰি যাওঁ বাৰু? সৰগৰ অপ্সৰা নে মৰতৰ প্ৰিয়তমা? আকাশ নীলা দুচকু, সপোন অলিক ৰূপৰ প্ৰতীক। আপোনাৰ ৰূপ লাৱণ্যত উতিভাহি গম নোপোৱাকৈ আপোনাৰ প্ৰেমত পৰিছিলোঁ। সৰ্বস্ব আপোনাক দি দিছিলোঁ। আজি যে উকা হৈ পৰিছোঁ।